ইউটিউব চেনেল। কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। এয়া আছোঁ আজি অকল বন শাকেৰে এটা ৰেচিপি বনালোঁ। এয়া মাছৰ জোল ৰেডি হৈ গ'ল আৰু ভিডিঅ'টো একেবাৰে শেষত সময় কৰি লৈছোঁ। ভিডিঅ'টো শেষলৈকে চাব, কেনেকৈ বনালোঁ, কি কি দি বনোৱা আছে। একেবাৰে শেষত যদি ভাল লাগে চাই, কেনেকুৱা লাগে জনাব কমেণ্টত। একেবাৰে শেষত চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে ভিডিঅ'টো মই আৰম্ভ কৰোঁ। একেবাৰে শেষলৈকে চাই। বন শাক, মাটিকাদুৰি, কণাই শিমলু, খুতুৰা আৰু কিবাকিবি আছে। এতিয়া এইবোৰ মই চব বুটলিম ভালদৰে। ইফালে চব এয়া খুতুৰা আছে, ইফালে মাটিকাদুৰি, এইবোৰ বুটলি আজি মানে সব মানে কি বন শাকৰ ৰেচিপিহে বনাম আৰু বন শাকৰহে বনাম বুলি ভাবিছোঁ। এইফালে টেঙামৰা আছে, টেঙামৰা আগ কেইটামানো লৈ যাওঁ বুলি ভাবিছোঁ দাইলত দিবৰ কাৰণে। মাছৰ জোলত দিবলৈ টেঙামৰা দিম। সকলো বন শাকৰ এয়া দেখিছোঁ পোক লাগিছে, এইবোৰ চব সৰু সৰু পোকে খাইছে। টেঙামৰা জোপা কিবা দৰৱ দিব লাগিব, পাতবোৰ খাই দিছে দেখোন। এজোপাও মই নিজে ৰুই লৈছিলোঁ দেখিছে, এতিয়া ইমান ডাঙৰ হ'লগৈ আৰু খাব পৰা হৈছেগৈ আৰু আগ ওলাইছেগৈ। এয়া চব কেইটামান টেঙামৰা আগ লৈছোঁ সৰু সৰুকৈ। এইটো বহুত টেঙা হয়, অকণমান দিলেই হয় বাৰু। মাছত দিলে ভাল লাগিব। গৰমো বহুত বেছি, সেইকাৰণে টেঙা জোল অকণমান হ'লে ভাল লাগে আৰু। এয়া কেইটামান টেঙামৰা আগ লৈ ল'লোঁ। এতিয়া সকলোবিলাক মই ভালদৰে ধুই মেলি কাটি মেলি বনাবলৈ আৰম্ভ কৰিমগৈ। ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব। যদি একেবাৰে শেষত চাই ভাল লাগে চেনেলটো লাইক কৰি দিব। যদি পাৰে একেবাৰে শেষত ছাবস্ক্ৰাইব কৰি দিব। এতিয়া এই বন শাকবোৰ মই ভালদৰে বুটলি মেলি লওঁ। যেতিয়াই সময় পাওঁ আচলতে তেতিয়াই কামবোৰ কৰি লওঁ। এইফালে মিঠামৰা গছ হয়, এইবোৰ দেখিছে। মিঠামৰা কেইটামানো আনি ল'ব লাগিব। বতৰটো আজি গুপগুপীয়া গৰম, অলপ অলপ বতাহ মাৰি আছে বাৰু। এইফালে চাওক, গৰম লাগিছে তথাপিও বহুত গৰমে লাগিছে বাৰু। ভাত কেৰেলা লাগি আছে এটি দুটি। মাটিকাদুৰি এয়া চাওক কিমানখিনি বুটলি আনিলোঁ আজি। বুটলি অনাখিনি এইফালে এয়া মিঠামৰা হয় এইবোৰ। আৰু এয়া আদা নহৰু পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ। এইখিনি মই এতিয়া ভালদৰে পেষ্ট বনাই ল'ম। এয়া মাছখিনি মাটিকাদুৰিৰ লগতহে বনামগৈ। এয়া চাওক আজি বহুত কিবা কিবি বন শাক বুটলিলোঁ। এইটো কণা শিমলু হয়, বহুতে নাখায় বাৰু। ময়ো আগতে খোৱা নাছিলোঁ। আমাৰ সেইফালেতো এইটো বন মানে কি গাহৰিয়ে খায় বুলিয়ে কয়, কিন্তু ঔষধি গুণো আছে বাৰু ইয়াৰ, খাব লাগে, খালে ভাল। আৰু এইটো খুতুৰা, এইটো কণা শিমলুটো অলপ মানে পিছল টাইপৰ হয়, পাইলছৰ কাৰণে ভাল, এইটো খাব পাৰে। আৰু এয়া মাটিকাদুৰি, খুতুৰা, মাটিকাদুৰি, কণা শিমলু তিনিটা মিক্স হৈ আছে ইয়াত। আৰু এইফালে অকণমান সৰু সৰুকৈ কাটি ল'লোঁ মই মাছৰ লগত বনাবৰ কাৰণে। নিশ্চয়মান সৰু সৰুকৈ কাটি ল'লোঁ। তাৰপিছত তেল গৰম হৈ গ'ল। এতিয়া মই পেষ্ট বনাই লওঁ। নহৰুখিনিহে দিম মাত্ৰ অকলে। এইফালে মোক নবৌৱে মাতি আছে, কওকচোন। এইফালে আমাৰ বেটাও চিঞৰি আছে জোখমতে হালধি। ইয়াত মই একো বেলেগ বস্তু ব্যৱহাৰ নকৰোঁৱে, অকল নহৰুখিনিহে দিছোঁ। এতিয়াই কাটি লোৱা মৰাপাতখিনি দি দিম ইয়াতে। নহৰু বহুত বেছিলৈকে আচলতে বহুত দেৰিলৈকে মানে ভাজি থ'ব নোৱাৰোঁ, তিতা হৈ যাবগৈ। তিতা হৈ গ'লে বেয়া লাগিব। নহৰুটো অকণমানতে হৈ যায়। এই মৰাপাতবোৰ আচলতে কি হয় মানে নহৰু দি খালে আপোনাক, আমিতো এনেই দাইল বনাইহে খাওঁ ন, দাইলত দিহে এনেকৈ আৰু ভাজিও খাই চাবচোন কেতিয়াবা। এইফালে মানে হাঁহে চিঞৰি আছে। আমাৰ ঘৰত মানে ভিডিঅ' বনালে হাঁহৰ মাত শুনিবই আৰু, এনেকুৱা আমনি কৰে নহয়। কৰি গৈছিলে একদম। নিমখটো একেবাৰে পাছতহে দিমগৈ, যিহেতু পাত শাক হয়। এতিয়া দিওঁতে কমিলে দেখিলে নহয়, এতিয়া ভাজোগৈ মানে একেবাৰে সিজালৈকে বহুতে কমি যাবগৈ। নিমখটো এতিয়া দিলে বেছিহে হ'বগৈ, সেইকাৰণে এতিয়া নিমখটো নিদিওঁ, একেবাৰে শেষতহে দিমগৈ আৰু।
গেছটো এতিয়া কমাই দিম একেবাৰে। পাতখিনি কিমান কমিলে, এতিয়া মই 2টা মাত্ৰ জলকীয়া দিছোঁ। আছোঁ মৰাপাতখিনি কিমান কমিলেগৈ, সেইখিনি হ'ব আৰু বেছি নালাগে হ'বলৈ। মৰাপাতখিনি হ'লে আৰু এতিয়াহে জোখমতে অকণমান নিমখ দিম। মৰাপাতখিনি হৈ গ'ল, এতিয়া মৰাপাতখিনি ইয়াতে কাঢ়ি দিলোঁ মই। অকণমান মিঠাতেল দিছোঁ। চব তেল গৰম হৈ গ'ল, এতিয়া মই ইয়াত নহৰু বেছিকৈ আছে বাৰু, পেষ্ট বনাই লওঁ, অকণমান দিছোঁ। বেছি দেৰিলৈকে এইখিনি ভাজিব নোৱাৰোঁ, একদম পূৰা ভালদৰে পেষ্ট বনোৱা আছে যে, অকণমানতে ৰঙচুৱা হৈ যায়। জোখমতে অকণমান হালধি আৰু কাটি লওঁ মাটিকাদুৰি, খুতৰা আৰু কণাখিনি লওঁ। প্ৰথমে অকণমান দি অলপ কমাই লৈছোঁ, নহ'লে পৰি যাব পাৰে বনশাক যে। তেতিয়াহে গোটেইখিনি দি দিমগৈ। বহুত সৰহতে দেখাইছে, কিন্তু কি হয় বনশাক যে পমি পিনে অকণমানহে হ'বগৈ একেবাৰে শেষত। নিমখটো এতিয়া নিদিওঁ, মই একেবাৰে শেষতহে দিমগৈ। বনশাক কম হৈ যাব যেতিয়া, এতিয়া দিলে বেছি হ'ব পাৰে, একেবাৰে শেষতহে দিমগৈ। এবাৰ এবাৰ চাই লওঁ চব কিমান কমিলেগৈ। কেৰাহীত বহুত সৰহতে দেখাইছিলে, এতিয়া কিন্তু কমি অকণমানহে হৈছেগৈ আৰু। বনশাক যে এইবোৰ কমি কমি অকণমানহে থাকেগৈ, আৰু ভালদৰে হ'ব লাগিব। চব বনশাকখিনি কিমান কমিলেগৈ হৈ যাব আৰু এইখিনি। এই জোখমতে অকণমান নিমখ, চামুচমান সৰহকৈ লৈছোঁ, কিন্তু গোটেইখিনি নিদিমগৈ, সৰহ হ'বগৈ চাগৈ।
মাটিকাদুৰি ভজা হৈ গ'ল আৰু এতিয়া এইখিনি কাঢ়ি কিনি আলু মই ক'তো ব্যৱহাৰ কৰাই নাহিছে মাটিকাদুৰি ভজাখনত। হাঁহবোৰে খুব মতে চিঞৰি আছে মানে। তাৰপিছত তেল গৰম হৈ গ'ল, তেলতে অকণমান হালধি দিছোঁ, মাছ কেইপিচ এতিয়া প্ৰথমে ফ্ৰাই কৰি ল'ম। চন্দা মাছ হয়, মই চন্দা মাছ লৈছোঁ, নহ'লে বেলেগ মাছো হ'ব পাৰে ফ্ৰাই কৰিলে। অকণমান নিমখ, তাৰপিছত মাছ ফ্ৰাই কৰা হৈ গৈছে আৰু এতিয়া বৰ বেছিকৈ ফ্ৰাই নকৰোঁ, জোলতহে দিম যিহেতু। একেবাৰে টানকৈ ফ্ৰাই কৰাগৈ নাই, মই হাফ ফ্ৰাইহে কৰিছোঁ, জোলত দিম যে, নহ'লে সোৱাদটো নোলাবগৈ আছে। ফ্ৰাই কৰি ল'ম। এতিয়া এইখিনি তেলতে মাছত দিবলৈ কাটি লৈছিলোঁ যে সৰু সৰুকৈ মাটিকাদুৰি, এইখিনি অকণমান ভাজি ল'ম। হাঁহবোৰে খুব মতে চিঞৰি আছে মানে, শুনিছে নহয়। এতিয়া অৱশ্যে ৰাতিপুৱাহে মই বনাবলৈ আৰম্ভ কৰিছোঁ। বন শাকটো কি ৰাতি খাবলৈ নালাগে মানে, দিনতহে খাব লাগে আচলতে। পাত শাক যে গেছ হ'ব পাৰে ৰাতি খালে, ইমিউনিটি ছিষ্টেমৰ কাৰণে বহুত বেছি ভাল। আচলতে ঘৰতে আছে বাৰী শাক, এইবোৰ আৰু বুটলি খাব লাগে কেতিয়াবা সময় পালে। কালিয়ে বুটলি থৈছিলোঁ এইখিনি। আচলতে মই যেতিয়াই সময় পাওঁ আচলতে তেতিয়াই কামবোৰ কৰি থ'লে ভাল হয়, ল'ৰাৰ লগত আৰু সুবিধা যেতিয়াই মিলে আৰু তেতিয়াই কৰি খাওঁ। এইখিনি অকণমানে ভাজি ল'ম। এইখিনি অকণমান ভজা হৈ গৈছে, মই বনাই লৈছিলোঁ যে আদা নহৰু পেষ্ট, সেয়া এতিয়া অকণমান দিম। এয়া লং, ইলাচি, ডালচেনি। লং, ইলাচি, ডালচেনি মই ব্যৱহাৰ কৰোঁৱেই আৰু ভাল পাওঁ মানে ব্যৱহাৰ কৰি। টেষ্টটো ভাল লাগে তেতিয়া খাই বাৰু। তেজপাত নিদিওঁ আজি, এয়া গৰম পানী। এইখিনি এতিয়া ভালদৰে এটা উতল আহি ল'বলৈ দিম। আলু মই ক'তো ব্যৱহাৰ কৰা নাই, আজি আলু ব্যৱহাৰ নকৰোঁ একেবাৰে। আজি মানে অকল বন শাকৰ ৰেচিপিহে হ'ব আৰু সকলোবিলাক বন শাকৰ। ইয়াত চব শাকখিনি ভালদৰে উতল আহি আছে। এতিয়া এয়া হাফ ফ্ৰাই কৰি লৈ মাছ কেইপিচ দি দিম ইয়াত।
এতিয়া অকণমান নিমখ দিছোঁ, বহুত বেছিকৈ দিয়া নাই, টেষ্ট কৰি চাব লাগিব শেষত। মাছ ফ্ৰাই কৰোঁতে দিছিলোঁ যে, নহ'লে চোকা হ'বও পাৰে নিমখটো বেছি হ'লে আকৌ বেয়া লাগিব নহয়। এতিয়া এইখিনি আৰু 10 মিনিটমান উতলিবলৈ দিম। মাছ দিয়াৰ পিছত আচলতে যিমান উতলে সিমান ভাল আৰু সোৱাদটো ওলাই যায় ভালদৰে। চব ভালকৈ উতলি আছে। চাওঁ শাকখিনি উতলি বগা হৈ গ'লগৈ আৰু মাছৰ সোৱাদটো ওলাইছে। এতিয়া উতলিলে আচলতে মাছৰ সোৱাদটো ভালকৈ ওলাই যায়। এয়া চাওঁ উতলি শাকখিনি পূৰা ভালদৰে বগা হৈ গৈছেগৈ। এতিয়া এয়াই কাটি লৈছিলোঁ যে টেঙামৰা পাত আনিছিলোঁগৈ যে, সেয়া টেঙামৰা পাতখিনি সৰু সৰুকৈ কাটি ল'লোঁ। এতিয়া ইয়াতে দি দিম। গৰমৰ ছিজন আচলতে টেঙাৰ জোল অকণমান হ'লে বহুত বেছি ভাল লাগে। আৰু 5 মিনিট পানীখিনি ভালদৰে উতলিবলৈ দিম। তাৰপিছতহে হ'বগৈ আৰু। এই আদা নহৰু পেষ্ট একেবাৰে শেষত অকণমান দি দিছোঁ। এয়া চাওক মাছৰ জোল ৰেডি হৈ গ'ল। মাটিকাঁদুৰিৰ সৈতে বনোৱা মাছৰ জোল। এয়া চাওক। বন শাকেৰে বনোৱা সকলোবিলাক ৰেডি হৈ গ'ল। এয়া মাটিকাঁদুৰিৰ সৈতে ভজা হয়। এয়া ইফালে মিঠা মৰা পাত ভাজিছিলোঁ যে, সেয়া ভাত পিঁয়াজ দি দিছোঁ বাৰু, জলকীয়া মই দিছিলোঁ সেয়া গোটাকৈ, ভাঙি দিয়া নাই। এয়া মাটিকাঁদুৰিৰ লগত বনোৱা মাছৰ জোল, মাছৰ টেঙামৰা দিয়া জোল। সকলোবিলাক ৰেডি হৈ গ'ল। এতিয়া খাবহে লাগে আৰু। ইমানে আছিল আজিৰ ভিডিঅ'টো। কেনেকুৱা লাগিলে শেষত জনাব। যদি ভাল লাগিলে চেনেলটো লাইক কৰি দিব। একেবাৰে শেষত আকৌ কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানে। আকৌ নেক্সট ভিডিঅ'ত আপোনালোকে লগ পাম। আজিলৈ আহোঁ। ধন্যবাদ।